যিকোনো এখন ফটো কিবা এটা বেকগ্ৰাউণ্ড আমি এনিমেট কৰিবলৈ আমি ফটোশ্বপ বা আফটাৰ এফেক্ট এনেকুৱা ছফ্টৱেৰবিলাক আমি ইউজ কৰোঁ কিন্তু এতিয়া এনেকুৱা কিবা এটা সহজতে কৰিবলৈ আপোনালোকে ফটোশ্বপ বা আফটাৰ এফেক্ট জানিব নালাগে বা তাৰ কোনো এক্সপাৰ্ট হ'ব নালাগে সহজতে এনেকুৱা কিবা এটা কৰিবলৈ আপোনালোকে একদম চুটকিমে কৰিব পাৰি এইদৰে বিফোৰ এণ্ড আফটাৰ কিন্তু কেনেকৈ জাষ্ট গুগল প্লে ষ্টৰত গৈ এই পিক্সামোশ্যন এপটো ডাউনলোড কৰি ইনষ্টল কৰি অপেন কৰি যিখন ফটো এডিট কৰিব বিচাৰে অপেন কৰক পিছত এনিমেট বাটনত ক্লিক কৰক আপোনাৰ সুবিধা হ'লে ফাৰ্ষ্ট জুম অপশ্যনটো ক্লিক কৰি এডজাষ্ট কৰি ল'ব পাৰে আমি এনিমেট কৰিবলৈ পানী যি ডাইৰেকশ্যনত আহিব সেই ডাইৰেকশ্যনত কৰিবলৈ জাষ্ট এই মোশ্যনত ক্লিক কৰি চিম্পলি এইদৰে ড্ৰ কৰি যাওক আপুনি জুমত গৈ বাৰে বাৰে এডজাষ্ট কৰি লৈ কৰি যাব পাৰিব এতিয়া যিখিনি জেগা এনিমেট হ'ব নালাগে পিনত ক্লিক কৰক আৰু এইদৰে মাৰ্ক কৰি যাওক মাৰ্কছ টুলটো ইউজ কৰিব পাৰে ডেটছ ইট ছেভত ক্লিক কৰি এডজাষ্ট কৰি এক্সপৰ্টত ক্লিক কৰক আমাৰ চেনেলত এনেকুৱা বিভিন্ন ধৰণৰ এডিটিং ৰিলেটেড ভিডিঅ' আহিব গৈ আছে লগতে আহিব লগা শ্বৰ্ট ফিল্মবিলাক চাবলৈও আমাৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব নমস্কাৰ